গুড মৰ্নিং কি খবৰ আটাইৰে ৰাতিপুৱা একাপ ৰঙা চাহ খাবলৈ লৈছোঁ তাৰপিছতে পৰ্ব আহি গ'ল ভাত বনোৱা আৰু এয়া দেখিছেনে সৰু মাছ নদীৰ টিঙৰা মাছ বৰ ভাল লাগে খাবলৈ আৰু এয়া হৈছে গাঁৱৰ পৰা অনা আদাৰ পাত প্ৰথমতে আদাৰ পাতখিনি ধুনীয়াকৈ ৰস উলিয়াই ল'লোঁ মিক্সিত পিচি পেলাই এয়া চাওক জাবৰখিনি পেলাই দিম আৰু ধুনীয়া মানে ৰস ওলাই গৈছে একদম মানে পিয়'ৰ গ্ৰীণ আৰু এয়া মাছত হালধি নিমখ সানি ল'লোঁ লগতে পিঁয়াজ আৰু জলকীয়াও কাটি ল'লোঁ আৰু পিছে আপোনালোকে আদাৰ পাতেৰে মাছৰ জাল দিয়া খাবচোন যদি খোৱা নাই বৰ টেষ্টি লাগে আৰু একদম মানে শৰীৰৰ পক্ষে ভাল কাৰণ পেটৰ একো গণ্ডগোল নহয় ফ্ৰেছ বস্তু খাব পাৰে আৰু ইয়াতে তেলতে দিলোঁ পিঁয়াজ জলকীয়া লগতে জিৰা আৰু হালধি নিমখ সকলো দি ভাজি লৈ পেলাই আদাৰ পাতখিনি দিয়াৰ পিছতে উতলাৰ পিছতে মাছকেইটা দি দিলোঁ আৰু আমাৰ মাছৰ চব্জি ৰেডি দেই আৰু এইখন হৈছে মিষ্টাৰৰ থাল ৰাতিপুৱাই তেওঁ ভাত খাই পেলাই এতিয়া যাব আৰু বেটাক স্কুলত থৈ গ'ল তাৰপিছত বেটাৰ টিফিনো বনাই দিলোঁ আৰু মই পিছে আজি